মহাপ্ৰলয় আহিব বিশ্বত মাত্ৰ 15 দিনৰ ভিতৰত দুটাকৈ সূৰ্যগ্ৰহণ ভয়ংকৰ বিপৰ্যয়ৰ ইংগিত জ্যোতিষীৰ কি অশুভ ঘটনা সংঘটিত হ'ব জ্যোতিষ শাস্ত্ৰৰ মতে এটা পক্ষেকত যেতিয়া দুটা গ্ৰহণ হয় তেতিয়া ইয়াৰ প্ৰভাৱ কেৱল প্ৰাকৃতিক পৰিঘটনাতে সীমাবদ্ধ নাথাকে ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন হয় জ্যোতিষীৰ মতে কম সময়ৰ ভিতৰতে দুটা সূৰ্যগ্ৰহণ হোৱা এক অশুভ লক্ষণ বুলি গণ্য কৰা হয় 2026 চনত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণকে ধৰি মুঠ 4টা গ্ৰহণ হ'ব প্ৰথমে 17 ফেব্ৰুৱাৰীত সূৰ্যগ্ৰহণ তাৰ পিছত 3 মাৰ্চত চন্দ্ৰগ্ৰহণ এতিয়ালৈকে 15 দিনৰ ভিতৰত দুটাকৈ গ্ৰহণ হৈছে পৰৱৰ্তী সূৰ্যগ্ৰহণ 12 আগষ্টত হ'ব তাৰ ঠিক 17 দিন পিছত পুনৰ চন্দ্ৰগ্ৰহণ হ'ব 2025 চনতো একে ধৰণৰ ঘটনা সংঘটিত হৈছিল যেতিয়া একে সময়তে দুটা গ্ৰহণ হৈছিল বৰ্তমান বিশ্বৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে কেইবাটাও পৰিঘটনা ইয়াৰ সৈতে জড়িত যেন অনুমান কৰিব পাৰি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ বিশ্বক অস্থিৰ কৰি তুলিছে এই সংঘাতসমূহে বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে যাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে ভাৰতকে ধৰি বহু দেশত জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষি কাৰ্যত সমস্যাৰ সৃষ্টি হৈছে জ্যোতিষ শাস্ত্ৰৰ মতে ইয়া গ্ৰহৰ অশুভ অৱস্থান আৰু গ্ৰহণৰ প্ৰভাৱৰ বাবে হৈছে গ্ৰহণৰ সময়ত সূৰ্য আৰু চন্দ্ৰৰ লগতে ৰাহু আৰু কেতুৰ অৱস্থানে প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত কৰে যাৰ ফলত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটে যদিও এই ঘটনাবোৰক সূৰ্যগ্ৰহণৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰাটো বৈজ্ঞানিকভাৱে উপযুক্ত বুলি গণ্য কৰা নহয় তথাপিও জ্যোতিষ শাস্ত্ৰত বিশ্বাসীসকলে ইয়াক সতৰ্কবাণী হিচাপে লয় তেওঁলোকৰ মতে এক সময় সতৰ্ক আৰু ধৈৰ্যশীল হোৱাৰ সময় বিশেষজ্ঞসকলে কৈছে ইতিবাচক শক্তি বজাই ৰখা দাতব্য সংস্থালৈ দান দিয়া আৰু ধৰ্মীয় অনুষ্ঠান পালন কৰা এক সময়ছোৱাত নেতিবাচক প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে নিউজ টেক্স ৰিপৰ্ট নিউজ টেলি আছাম ডিজিটেল